ৰাজনৈতিক সংকট মহাৰাষ্ট্ৰত প্ৰতিটো মুহূৰ্ত লক্ষণীয় হৈ পৰিছে সমগ্ৰ ঘটনাৰ প্ৰবাহ। ইতিমধ্যে বিসম্বাদী বিধায়কসকলে নতুন দল গঠন কৰাৰ ঘোষণা কৰিছে। কিন্তু বিসম্বাদী শিবিৰত কিমানজন বিধায়ক হ'লে তেওঁলোকে দল গঠন কৰিব পাৰিব? নিজৰ দলৰ বিৰুদ্ধে বিদ্ৰোহ কৰি বিধায়ক পদ হেৰুৱাব নেকি শিৱসেনাৰ বিসম্বাদী বিধায়কসকলে? এইসমূহৰ মাজতে সেয়েহে উত্থাপন হৈছে ভাৰতীয় সংবিধানত থকা এখন আইন এণ্টি ডিফেকশ্যন ল প্ৰসংগ। কিন্তু এই এণ্টি ডিফেকশ্যন ল মহাৰাষ্ট্ৰত পটভূমিত কিয় এই চৰ্চাত লৈ আহিছে? চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। শেহতীয়াকৈ কৰ্ণাটকৰ বিৰোধী নেতা সিদ্দাৰামাইয়াই কৈছে যে মহাৰাষ্ট্ৰত ৰাজনৈতিক সংকটে গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াইছে। গণতন্ত্ৰক ৰক্ষা কৰিবলৈ তেওঁ এণ্টি ডিফেকশ্যন ল অধিক শক্তিশালী কৰিবলৈ দাবী জনাইছে। এই এণ্টি ডিফেকশ্যন ল আছে সংবিধানৰ 10ম অনুসৰি 102 অনুচ্ছেদত। আইনখনক অসমীয়াত মূলত দলত্যাগী বিৰোধী আইন বুলি পাৰি। 1985 চনত এই আইন অনা হৈছিল। সাধাৰণতে এই আইন যিসকল জনপ্ৰতিনিধিয়ে একোটা দলৰ পৰা বিজয়ী হৈ আন এটা দললৈ যায় সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হয়। আনকি নিৰ্দলীয় জনপ্ৰতিনিধিসকলৰ ক্ষেত্ৰতো ইয়াক প্ৰয়োগ কৰা হয়। আইন অনুসৰি এইসমূহ জনপ্ৰতিনিধিয়ে এটা দলত নতুনকৈ যোগদান কৰিলে বিধায়ক তথা সাংসদ পদ হেৰুৱাব। কিন্তু এইখিনিতে এটা বিশেষ কথা আছে যে যদি এটা দলৰ 2/3 জনপ্ৰতিনিধি দল ত্যাগ কৰে তেন্তে এই আইন প্ৰয়োগ কৰিব নোৱাৰি। উদাহৰণস্বৰূপে যোৱা বছৰত মেঘালয়ত 12জন কংগ্ৰেছ বিধায়কে তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল, কিন্তু তেওঁলোকৰ ওপৰত এণ্টি ডিফেকশ্যন ল প্ৰয়োগ কৰা হোৱা নাছিল। ইয়াৰ কাৰণ হৈছে মেঘালয় বিধানসভাত কংগ্ৰেছৰ বিধায়ক আছিল 17 জন। ইয়াৰে 2/3 বিধায়কে দল এৰাৰ বাবে এই আইনৰ পৰা বাছি যায়। ইয়াৰ বিপৰীতে এই আইনৰ অধীনত 2020 চনত মণিপুৰত এগৰাকী মন্ত্ৰীয়ে বিধায়ক পদ হেৰুৱাইছিল। মন্ত্ৰীজন কংগ্ৰেছত আছিল আৰু বিজেপিলৈ গমন কৰিছিল। মহাৰাষ্ট্ৰত পটভূমিত আইনখন এইবাবেই চৰ্চালৈ আহিছে যে একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাৰ বিসম্বাদী বিধায়কসকলে শিৱসেনাৰ পৰা পৃথক হ'ব বিচাৰিছে। তেওঁলোকে দলটোৰ প্ৰতিষ্ঠাপক বাবাচাহেব ঠাকৰেৰ নামত এটা নতুন দল শিৱসেনা বালাচাহেব গঠন কৰিব বিচাৰিছে। কিন্তু বিধায়কসকলৰ বিৰুদ্ধে এণ্টি ডিফেকশ্যন ল প্ৰয়োগ কৰা হ'ব পাৰে অথবা এই আইনৰ পৰা বাছি যাব নোৱাৰে। প্ৰশাসনিক পৰ্যায়ত শিৱসেনাই এই বিসম্বাদী বিধায়কসকলে এণ্টি ডিফেকশ্যন লৰ ৰেহাই লাভ কৰাৰ সমস্যাই দেখা দিয়া নাছিল। যদি তেওঁলোকে দল ত্যাগ কৰে তেন্তে বিধায়ক পদবী হেৰুৱাৰ সম্ভাৱনা আছিল। ইয়াৰ কাৰণ হৈছে মহাৰাষ্ট্ৰত শিৱসেনাৰ বিধায়ক আছে 55 জন, কিন্তু প্ৰথম পৰ্যায়ত একনাথ সিন্দেৰ শিবিৰত আছিল 30 জন বিধায়ক। অৰ্থাৎ শিৱসেনাই 2/3 বিধায়কৰ সংখ্যাক লৈ চুপ পৰা নাছিল। কিন্তু এতিয়া একনাথ সিন্দেৰ শিবিৰত 30 জনতকৈ অধিক বিধায়ক আছে। একনাথ সিন্দেৰ শিবিৰে দাবী কৰে যে 42 জন বিধায়কে এই বিসম্বাদত অংশ লৈছে। ইয়াৰে 35 জন শিৱসেনাৰ আৰু 7 জন নিৰ্দলীয়। এই সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলিও তেওঁলোকে দাবী কৰে। আইন অনুসৰি বিসম্বাদী বিধায়কৰ সংখ্যা 37 জন হ'লেই একনাথ সিন্দে উদ্ধৱ ঠাকৰে চৰকাৰ বগৰাব পাৰিব। কাৰণ 37 জন বিধায়কৰ সংখ্যাই শিৱসেনাৰ 2/3 অংকটো চুব পাৰিব। যদি এই কথা সঁচা হয় তেন্তে এই বিসম্বাদী বিধায়কসকলে এণ্টি ডিফেকশ্যন লৰ পৰা ৰেহাই লাভ কৰিব। কোৱা হয় যে গণতন্ত্ৰৰ নম্বৰৰ খেলা। মহাৰাষ্ট্ৰৰ ক্ষেত্ৰতো এই নম্বৰৰ খেলা সাংঘাতিক ধৰণে দেখা গৈছে। কিন্তু মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত এই আইন প্ৰণয়ন অত্যন্ত জটিল।